হেল্ল' এভৰিৱান, কি খবৰ? আজি যিহেতু দিৱালী, সেয়ে ভাবিলোঁ কিবা এটা বিশেষ কৰোঁ। বিশেষ মানে ইমানো বেছি বিশেষ নহয় আৰু, হ'লেও ভাবিলোঁ যি কৰোঁ তাকে আপোনালোককো দেখুৱাওঁ। এতিয়া এইফালে মই তলৰ পৰা ফুলখিনি আনি ল'লোঁ। এইপাহ কি ফুল চিনি পাইছেনে বাৰু? এতিয়া ফুলখিনি মই ছাইড কৰি ল'ম। তাৰপিছত লৈ লৈছোঁ চাকি। চাকিকেইখন আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু? এনেকুৱা ফুল লগা চাকিকেইখন কিন্তু মোৰ খুব ভাল লাগে। তাৰপিছত চাকিকেইখনৰ জোখতে শলিতাকেইডালো কাটি ল'ম। লাইট লগাইছে বৰমাহঁতৰ, হ'লেও চাকিকেইখনৰ সমান জানো হ'ব পাৰিব? এই চাকিকেইখন আগেয়ে ৰেডি কৰি লৈছোঁ। ৰেডি মানেনো কি আৰু, তেল চেলটো এতিয়াই নিদিওঁ বাৰু, এনেই শলিতাকেইডালকে কাটি থৈ লৈছোঁ। কিবা এটাতো অকণমান আগবাঢ়ি থাকিব, সেয়ে আৰু। সেয়া মোৰ শলিতাকেইডাল কাটি ৰেডি হৈ গ'ল। আৰু আনফালে লৈ লৈছোঁ বেলেগ এখন চাকি। এই চাকিখন আকৌ আমাৰ বেটাহঁতৰ ক্লাছতে বনাইছিলে, এনেদৰে গ্লিটাৰ লগাই চবকে এখন এখন দিছে। আৰু তাৰপিছত মই গ'লোঁ দোকানলৈ বস্তু অলপ আনিবলৈ। তাৰপিছত এইফালে বনাই আছোঁ মিঠাই। দিৱালী বুলি ক'লে মিঠাই এটা নবনালে জানো ভাল লাগে? হোটেলৰ পৰানো কিমান আৰু মিঠাই কিনি খাম, সেয়ে ভাবিলোঁ ঘৰতে বনাওঁ। এয়া মোৰ মিঠাইও ৰেডি হৈ গৈছেগৈ। কি বনাইছোঁ কিবা ধৰিব পাৰিছেনে বাৰু? মিঠাই ৰেচিপিটো মই নেক্সট ভিডিঅ'ত দিম। আজিয়ে যদি দি দিওঁ ৰেচিপিটো, তেন্তে ভিডিঅ'টো বৰ বেছিয়ে দীঘল হৈ যাব, সেইকাৰণে আজি নিদিওঁ আৰু। এতিয়া মিঠাইখিনি কাগজ এখনতে ছেট হ'বলৈ দিছোঁ। মোৰ ওচৰত বাটাৰ পেপাৰ নাছিলে, সেয়ে বগা কাগজ এখনতে ঘি সানি পিনে ঘৰতে বাটাৰ পেপাৰ ৰেডি কৰি ল'লোঁ। আৰু এনেদৰে শ্বেপ দি পিনে মিঠাইখিনি মই ফ্ৰিজত অলপ সময়ৰ কাৰণে ছেট হ'বলৈ দিম। তাৰপিছত 3টা গ্লাছ লৈ লৈছোঁ। প্ৰথমে যে ছিঙি অনা ফুলখিনি, এতিয়া ইয়াত ফুলকেইপাহ এনেদৰে এপাহ এপাহকৈ ধুনীয়াকৈ গ্লাছকেইটাত মই সুমুৱাই লৈছোঁ। তাৰপিছত ইয়াত মই পানী ঢালি দিম। পানীৰ ওপৰত মই দি দিম অলপ মিঠাতেল। মিঠাতেল বেছি দিব নালাগে, অলপ দিলেই ধুনীয়াকৈ চাকিকেইখন জ্বলি যাব। মই এনেদৰে আগতে বনোৱা নাই, ভিডিঅ'তে দেখিছোঁ, ইমান ধুনীয়া লাগে, সেয়ে আজি ময়ো ট্ৰাই কৰি চালোঁ। পিছে বৰ ধুনীয়াকৈ জ্বলিছে। শলিতাকেইডাল কিন্তু আগতে মিঠাতেলত অলপমান লেটিয়াই ল'ব লাগে, তেতিয়া ধুনীয়াকৈ জ্বলে। বহুত সময়ৰ কাৰণে জ্বলি থাকে চাকিকেইখন, দেখিবলৈও ভাল লাগে। গ্লাছৰ চাকিকেইখন ৰেডি কৰাৰ পিছত এতিয়া মই বাকী চাকিকেইখনটো তেল আৰু শলিতা দি ৰেডি কৰি ল'ম। দেৱালীৰ দিনা এনেদৰে সৰহকৈ চাকি ৰেডি কৰা কামটো মোৰ আগৰ পৰাই ভাল লাগে, সেয়ে আজিও কৰি লৈছোঁ সোনকালে। তাৰপিছত এইফালে বাৰান্দাখনো অলপ সাৰি লৈছোঁ, লেতেৰা হৈ গ'ল। ৰাতিপুৱা এবাৰ সৰা মোচা হৈছিলে, হ'লেও ল'ৰা থকা ঘৰ ক'তনো চাফা হৈ থাকিব, সেইকাৰণে আকৌ এবাৰ সাৰি লৈছোঁ। মোহাৰিও লৈছিলোঁ, কিন্তু ভিডিঅ'হে কৰা নহ'ল। তাৰপিছত এইফালে লৈ ল'লোঁ ৰংগলী। ৰংগলী পিছে মই আগতে কেতিয়াও বনাই চোৱা নাই, আজি প্ৰথম ট্ৰাই কৰিম। পিছে ইমানো বেয়া হোৱা নাছিলে দেখিবলৈ, আপোনালোকে চাই পিনে জনাব কেনেকুৱা লাগিছিলে। জীৱনত প্ৰথম ৰংগলী বনাইছিলোঁ, খুব ভাল লাগিছিলে, সেয়ে মানুহজনক ভিডিঅ'কে এটা কৰি ৰাখিব ক'লোঁ স্মৃতি বুলি। তেওঁ ধুনীয়াকৈ ভিডিঅ'টো কৰি দিলে, আৰু বেটাইও মোৰ পিছে পিছে লাগি আছে ৰংগলী বনোৱা দেখি। সি কৈছে যে মই হেপী বাৰ্থডে কেক বনাইছোঁ। ৰঙীন দেখি সৰু ল'ৰা নাজানে, সেয়ে ভাবিছে আৰু হেপী বাৰ্থডে কেক বনাইছোঁ। বেটাৰ মাতটো শুনিছে চাগে, পিছফালৰ পৰা মই হেপী বাৰ্থডে বনোৱা কৈ আছে। ইফালে মোৰ ৰংগলীটো কমপ্লিট হৈ গ'ল, আৰু এখন কাপোৰে ৰংগলী কিনাৰত পৰি থকা ৰংবোৰ ভালদৰে চাফা কৰি লৈছোঁ। আৰু এয়া হৈছে মোৰ ৰংগলীৰ ফাইনেল লুক। কেনেকুৱা লাগিছে জনাবচোন বাৰু। য়েল্ল' কালাৰ ঠাইত মই হোৱাইট কালাৰ দিম ভাবিছিলোঁ, কিন্তু ৰংটো কম হৈ যোৱাৰ কাৰণে দিব নোৱাৰিলোঁ। আৰু এতিয়া গা পা ধুই গোঁসাই তাত বন্তি গছ জ্বলাই লৈছোঁ। আমি যিহেতু ভাড়াত থাকোঁ, সেয়ে গোঁসাই থাপনাখন এনেদৰে পাতি লৈছোঁ। বন্তি আৰু ধূপ দিয়াৰ পিছত মই ধূনা চাকিখন দিওঁ বুলি ধূনা চাকিখন লৈ লৈছোঁ। ইয়াতে মই নাৰিকলৰ বাকলিখিনি এনেদৰে সৰু সৰুকৈ ছিঙি লৈছোঁ। এই নাৰিকলৰ বাকলিখিনি কিনি আনিছোঁ, উপায় নাইকিয়াত। যেতিয়া বস্তু এটা বিচৰা হয়, তেতিয়া সেই বস্তুটো পাবলৈ নাইকিয়া হয়। আনকালে ঘৰত কিমান যে নাৰিকলৰ বাকলি এনেই পেলাই দিয়া হয়, কিন্তু এতিয়া দৰকাৰ হৈছে যে নাৰিকলৰ বাকলিয়ে নাই। নাৰিকলৰ বাকলিখিনি সেমেকাই আছিল নে কি জানো, ইমান কষ্ট হ'ল জ্বলাওঁতে, নজ্বলেহে নগ'লে। ফাইনেলি চাকিখন জ্বলিলে, আৰু ধূনা দি ল'লোঁ গোটেই ঘৰটোতে। তাৰপিছত বাৰান্দাটো ধুনীয়াকৈ বন্তি দি ল'লোঁ, ৰংগলীটোও ধুনীয়াকৈ দি দিলোঁ। দেখিবলৈ এতিয়া ৰংগলীটো আৰু বেছি ভাল লাগিছিলে।
তাৰপিছত ফটো মাৰিলোঁ অলপ আমি তিনিওটাই। ফটো মাৰোঁতে কেনেকৈনো ৰংগলীটো বেয়া হ'ল গমেই নাপালোঁ। এখেতে অলপ ঠিক কৰি দিলে আৰু। তাৰপিছত আমি গোটেই তিনিটা গ'লোঁ তলত, অলপ ফূৰ্তি কৰিলোঁ। বিজুলী বাতিও এনেদৰে জ্বলালোঁ। বেটাই কি ভাল পাইছে, সি বিজুলী বাতিকে ফটকা বুলি ভাবিছে। ফটকা জ্বলাওঁ কৰি পিছত লাষ্টত সি জ্বলালে আৰু এনেদৰে। অকল বিজুলী বাতিহে অনা হৈছিলে, বেলেগ একো অনা নাই। যিহেতু সৰু ল'ৰা আছে, দেখিলে জ্বলাব বিচাৰিব আৰু ভয়ো লাগে দিয়কচোন সৰু ল'ৰাৰ ওচৰত এইবোৰ কৰিবলৈ। এনেই আৰু ফূৰ্তি কৰিব বুলি এনেদৰে বিজুলী বাতিডালকে দি দিলোঁ আৰু। তলৰ পৰা আহি পিনে গ্লাছকেইটাত যে সজাই লৈছিলোঁ চাকিকেইখন, সেইকেইখনো এতিয়া জ্বলাই লৈছোঁ। আগতে এনেদৰে মই জ্বলাই পোৱা নাই, ভিডিঅ'বোৰতহে দেখিছোঁ। সেইকাৰণে ভাবিছিলোঁ জ্বলিবই বা নজ্বলে, হ'লেও ধুনীয়াকৈ জ্বলিলে। দেখি পেলাই ইমান যে ধুনীয়া লাগিছিলে। আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু? আপোনালোকেও এনেদৰে ট্ৰাই কৰি চাবচোন। এনেকৈ জ্বলালে যে বেছি তেলৰো প্ৰয়োজন নহয়। অলপ তেলতে এখন ধুনীয়া চাকি ৰেডি হৈ যায়। আগৰ দিনততো মানুহে এনেদৰে কম তেলতে পানী চাকি বনাইছিলে, কিন্তু সময়ৰ সোঁতত সেইবোৰ নাইকিয়া হৈছিলে। এতিয়া আকৌ এনেদৰে মানুহে নতুনকৈ সজাবলৈ আৰম্ভ কৰিছে। সেই যে কালাকানখিনি ছেট হ'ব লাগিছিলোঁ, সেইখিনিও এতিয়া এপিচ এপিচকৈ ধুনীয়াকৈ কাটি পিনে প্লেটত সজাই ল'লোঁ। কাঠতে ভিডিঅ' কৰিছিলোঁ, কিন্তু ভিডিঅ'হে নহ'ল, গমেই নাপালোঁ। আৰু এতিয়া চাহৰ লগত ঘৰতে বনোৱা লাডু, পিঠা আৰু মিঠাই আমি সকলোৱে চাহ খালোঁ। আমি জনা হোৱাৰ পৰাই দেউতাই আমাক দেৱালীৰ দিনা ৰাতি এনেই অলপ ওলাই নিয়ে। লাইটবোৰ চায়ো ভাল লাগে, সেইকাৰণে দেৱালীৰ দিনা ওলাই নগ'লে কিবা ভালেই নালাগে। কিন্তু আজি মিষ্টাৰৰ ডিউটি থকাৰ কাৰণে ওলাই যাব নোৱাৰিলোঁ। সেয়ে এতিয়া মিষ্টাৰৰ ডিউটি আহিছে, আমিও অলপ এনেই ওলাই আহিলোঁ ফুৰিব। দেৱালী প্ৰথম দিনটো এনেদৰে ফূৰ্তিৰে পাৰ কৰা হ'ল। দ্বিতীয় দিনাও ফূৰ্তি ফাৰ্তাকৈ পাৰ কৰিলোঁ। সেইদিনা দিনত ভিডিঅ' কৰা নহ'ল। বাহঁতৰ ঘৰলৈ গ'লোঁ। বাহঁতৰ ঘৰৰ পৰা সন্ধিয়া আকৌ আহিলোঁ ৰুমত বন্তি চন্তি দি আকৌ গ'লোঁ বাহঁতৰ ঘৰলৈ। বায়ে দোচা বনাইছিলে, সেইকাৰণে খাবলৈ মাতিছিলে। নাযাওঁ বুলি ভাবিছিলোঁ, কিন্তু বায়ে ক'লে ওচৰতে খেল এখনো হ'ব, লটাৰী খেল। সেয়ে ভাবিলোঁ যাওঁ, থাকিবলৈ যাম বুলি ভাবিছিলোঁ, কিন্তু নেক্সট দিনা মিষ্টাৰৰ ডিউটি আছিলে কাৰণে থকা নহ'ল আৰু। তাৰপিছত বায়েও ধুনীয়াকৈ ৰংগলী বনাইছে, ঘৰটো ধুনীয়াকৈ লাইটিং কৰিছে, দেখিছিলে আপোনালোকে। তাৰপিছত আমি চবেই মিলি গধূলি চাহকাপ বাহঁতৰ ঘৰতে এনেদৰে খাই ল'লোঁ। এই ইমানবোৰ যে ফটকা দেখিছে, এইখিনি আকৌ ভিনদেউৱে আনি দিছে দেই। কালি বোলে অলপ ফুটালেই, আজিও বহুতখিনিয়ে বাকী আছেগৈ। এতিয়া ভিনদেউ আৰু ল'ৰাকেইটাই ফুটাব আৰু। এইফালে এতিয়া ভিনদেউৱে ৰকেট এটা উলিয়াই লৈছে ফুটাবলৈ। ময়ো মোবাইলটো ৰেডি কৰি লৈছোঁ ধুনীয়াকৈ, বোলো ভিডিঅ' এটা কৰোঁ। পিছে ৰকেট উৰি গ'ল। জমনি কথা এইটোৱে যে মই ৰকেট বিচাৰি আছোঁ আকাশত, কোনফালে গ'ল। যেতিয়া ফুটিছে তেতিয়াহে দেখা পাইছোঁ যে ৰকেট অলৰেডি ফুটিলেই। কেমেৰাত ভালকৈ নোলালে, আপোনালোকে গম পাইছে চাগে মোবাইলটো ইফাল সিফাল কৰোঁতে। ৰকেট ফুটা ভিডিঅ'টোতো দেখাব নোৱাৰিলোৱেই, সেয়ে ভাবিলোঁ কলগছজোপা জ্বলোৱা ভিডিঅ'টোকে ধুনীয়াকৈ আপোনালোকক দেখাওঁ। সেয়ে ভিডিঅ' এটা কৰি ৰাখিলোঁ। বাহঁতৰ ঘৰৰ ওচৰত যে লটাৰী খেল এখন হ'ব কৈছিলোঁ, তাৰপিছত বায়ে মই সেই তালৈকে গ'লোঁ খেল চাবলৈ বুলি। প্ৰথমতে একো পোৱা নাছিলোঁ, মনটো বেয়া লাগিছিলে একো নোপোৱা দেখি। আগৰ পৰাই চখ লটাৰী খেলত। আপোনালোকৰ বাৰু চখ আছেনে লটাৰী খেলত? তাৰপিছত খেল নোপোৱা দেখি আৰু মন চন বেয়া কৰি আহিব লৈছিলোঁ। সেই সময়তে আকৌ খেলালে। ফাইনেলি লাষ্টত কিবা এটা পালোঁ আৰু, এইকেইটা মই পোৱা বস্তু। তাৰপিছত বায়েও পালে ইফালে ৰিফাইন। খেল খেলি আহি বায়ে লৰালৰিকৈ দোচা বনাই আমাৰ চবকে খোৱালে। ময়ো অলপ লাগি দিলোঁ, হ'লেও মই দোচা গোল কৰিব নাজানো, সেইকাৰণে বেলেগ কামতে অলপ সহায় কৰি দিলোঁ। তাৰপিছত খাই বৈ আমি গোটেইখিনি এনেদৰে কলনিতে অলপ ওলাই আহিলোঁ। এনেদৰে লাইটিংবোৰ চায়ো ভাল লাগে দিয়কচোন। সেই এনেকৈ অলপ ফূৰ্তি ফাৰ্তা কৰি আৰু ঘৰলৈ গুচিলোঁ। এনেদৰে আমাৰ দেৱালী সকলোৱে পাৰ হ'ল। আজিলৈ আহিছোঁ, বাই। दिवाली है तो एक दिन नहीं रुक सकता था। इस बार दिवाली भारत माँ के साथ, अगली दिवाली इस माँ के